আমাৰ এছেম্বলিত আমাৰ অনাৰেবল হাইকোৰ্টৰ অৰ্ডাৰ মতে আমাৰ যিখিনি আজি ইয়াত চিটিং সেইটো নিয়ম মতে হোৱা নাই। প্ৰথমতে ভুল কৰিছে প্ৰটেম স্পীকাৰে যে এলফাবেটিক হিচাপে অভাৰটেকিং ল'ব লাগিছিল, সেইটো নলৈ পেলাই প্ৰমোদ বৰক চিফ হিচাপে লৈছে আৰু ডেপুটি চিফ হিচাপে গোবিন্দ বসুমতাৰীক লৈছে আৰু ইয়াৰ পিছত নেক্সট ফেৰেংগা হিচাপে। তেতিয়া আমি ধৰিব পাৰিছোঁ যে এইটোতো কেণ্ডিডেট বা MCLA হিচাপে অভাৰটেকিং হোৱা নাই, এইটো চিফ আৰু ডেপুটি চিফ হিচাপে প্ৰটেম স্পীকাৰে অভাৰটেকিংটো লৈছে। তো এতিয়া আমি উপায় নাই, আমি চিঞৰ বাৰ কৰিব লগা হৈছে যে নিয়ম মতে এলফাবেটিকেলি হ'ব লাগিছিল। এইটো নামানাৰ কাৰণে আমি হাউচত অলপ স্পীকাৰৰ ওচৰত যাই পেলাই অলপ মানে হাল্লা চিল্লা কৰিব লগা হৈছে। ইয়াৰ পিছত লাষ্টত মানে 10 মিনিট এডজন কৰি পেলাই আকৌ হাউচটো চলালে। ইয়াৰ পিছত আমি সন্মান দিলোঁ আৰু কি যে আগত আমি ডিমাণ্ড কৰিছিলোঁ যে আগত যিটো 4জন না 3জন লৈছিলে ইহঁতেও আকৌ অভাৰটেকিং ল'ব লাগে। তো এতিয়া সেইটো নোৱাৰিব, যি হৈছে এতিয়া আমি নতুনকৈ এলফাবেটিকেল ল'ম বুলি কৈছে। তো এইটো আমি মানি লৈছোঁ। লোৱাৰ পিছত এতিয়া ইহঁতে কি কৰিছে, প্ৰথম স্পীকাৰে কি কৈছে যে স্পীকাৰ চিলেকশ্যন কৰিব লাগে। আমি অবজেকশ্যন দিছোঁ, স্পীকাৰ চিলেকশ্যন নহয়, এতিয়া গভমেণ্টে হোৱা নাই, কেনেকৈ স্পীকাৰ চিলেকশ্যন? গভমেণ্ট মেজৰিটি দেখাব লাগিব। যোনে মেজৰিটি দেখাব পাৰে সি মানে স্পীকাৰ আৰু ডেপুটি স্পীকাৰটো চিলেক্ট কৰিব। তো সেইকাৰণে আমি ফ্ল'ৰ টেষ্টটো আগত হ'ব লাগে প্ৰথম স্পীকাৰৰ থ্ৰুদি। এইটোকে আমি বহুত মানে দাবী জনাইছিলোঁ, কিন্তু প্ৰথম স্পীকাৰে মানা নাই। এতিয়া লাষ্টত হাউচত কি হ'ল নহ'ল আমি গমেই নাপালোঁ। লাষ্টত স্পীকাৰে চেয়াৰ এৰি পেলাই গ'ল আৰু ইহঁতৰ মানে যিবিলাক UPPL বা BJPৰ যিবিলাক প্ৰাৰ্থী ইহঁতে গ'ল। এতিয়া আমি কেণ্ডিডেটো ছাবমিট দিব পৰা নাই, কেনেকৈ কোন কি হৈছে হোৱা নাই আমি একো গম নাপাওঁ। এতিয়া আমি একো গম নাপাওঁ, গতিকে আমি হাউচৰ ভিতৰতে আছে, এতিয়াও আমি যোৱা নাই। আমি আশাবাদী আমি যিটো প্ৰটেম স্পীকাৰৰ থ্ৰুদি যিটো ফ্ল'ৰ টেষ্ট হ'ব লাগে সেইটো হ'ব লাগে। ইয়াৰ পিছত যোনে মেজৰিটি আৰু আমি যেতিয়া ফ্ল'ৰ টেষ্টত কথা কৈছে তেতিয়া আমি হেণ্ড ৰাইজিং এইটো হাত ডাঙৰ কিবাটো নালাগে বুলি প্ৰটেষ্ট কৰিছোঁ। আমাক লাগে ছেক্ৰেট বেলট ভোট, সেইটোকে আমাক লাগে, সেইটো আমি দাবী জনাইছোঁ, কিন্তু সেইটো মানা নাই। মুঠতে লাষ্টত কি কৰি পেলাই প্ৰথম স্পীকাৰে গ'ল সেইটো আমি বুজি পোৱা নাই। এতিয়াতো আমি আইনগতভাৱে যাবই লাগিব, আইনগতভাৱে আমি যাম। নাই আমিতো চেলেঞ্জ কৰিব লাগিব, যিহেতু প্ৰথমৰ পৰাই ভুল কৰিছে হাইকোৰ্ট অৰ্ডাৰটো, অনাৰেবল হাইকোৰ্ট অৰ্ডাৰটো প্ৰথমৰ পৰাই ভুল কৰিছে যে এজ পাৰ মানে গাইডলাইন আজি মানে অভাৰটেকিং কৰিব লাগিছে। ইহঁতে প্ৰটেম স্পীকাৰে এজ পাৰ গাইডলাইন কাম কৰা নাই। তো সেইটো আমাৰ কাৰণে কোৰ্টত চেলেঞ্জ হ'ব। আৰু আজি যিটো প্ৰটেম স্পীকাৰে ইতিমধ্যে প্ৰটেষ্ট হোৱা বুলি তেওঁ ঘোষণা কৰিছে। নাই হোৱা নাই অলৰেডি ডিক্লেয়াৰ কৰি দিছে। কেনেকৈ ডিক্লেয়াৰ? এছেম্বলিৰ ভিতৰতো কৰা নাই নহয়, আমিতো শুনাই নাই, আমিতো দেখাই নাই। কেনেকৈ এনেকুৱা বনাই ল'লে হ'ব নেকি? প্ৰটেম স্পীকাৰে হাউচটো কেনেকৈ এডজন কৰি পেলাই গ'ল আমি এইটোও নাজানো। প্ৰক্ৰিয়াটো কমপ্লিট মানে ইনকমপ্লিট কৰি গুচি গ'ল। এজেণ্ডা শেষ হোৱা নাই, এতিয়াও এজেণ্ডা আছে। মুঠতে আমি গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমি আজি যিখিনি এছেম্বলিত কৰিলে প্ৰথম স্পীকাৰে এইখিনি গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমি কোৰ্টত চেলেঞ্জ কৰিলোঁ।